নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে এইটো এটা ইম্পৰ্টেণ্ট ভিডিঅ' দেখাবলৈ গৈ আছোঁ যে আধাৰ কাৰ্ড আৰু এনৰলমেণ্ট ৰিচিপ্টখন হেৰাই গ'লে কেনেকৈ আধাৰ কাৰ্ড ডাউনলোড কৰিব। বৰ্তমান সময়ত আধাৰ কাৰ্ডৰ অবিহনে একোৱেই কাম কৰিব নোৱাৰা হৈছে। আধাৰ কাৰ্ডখন যিকোনো বয়সৰ লোকে যিকোনো কামতে ডকুমেণ্টছ হিচাপে ব্যৱহাৰ কৰিব লগা হৈছে। যদি কিবা কাৰণত আধাৰ কাৰ্ডখনৰ লগতে এনৰলমেণ্ট ৰিচিপ্টখনো কিবা কাৰণত হেৰাই গ'লে বা ভৱিষ্যত যদি হেৰাই যায়, তেতিয়া আপুনি কি কৰিব বা কেনেকৈ এনৰলমেণ্ট ৰিচিপ্ট নোহোৱাকৈ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব। আপোনালোকক A to Z ষ্টেপ বাই ষ্টেপ দেখাই যাম, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলৰ নতুনকৈ ভিডিঅ'টো চাই আছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মোবাইলত বা লেপটপত থকা গুগল ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু টাইপ অপশ্যনত UIDAI টাইপ কৰি ছাৰ্চ কৰি দিব। ইয়াৰ পাছত এনেকৈ পেজ অ'পেন হোৱাৰ পাছত স্ক্ৰল ডাউন কৰিব আৰু UIDAI লিংকত ক্লিক কৰি দিব। ইয়াৰ পাছত এনেকৈ প্ৰেফাৰ লেংগুৱেজ ছিলেক্ট কৰিব আহিব। আপোনালোকে যিটো ভাষাৰে বুজিব সেই লেংগুৱেজটো ছিলেক্ট কৰি ল'ব। ইয়াৰ পাছত এনেকৈ মাই আধাৰ ওৱান পৰ্টেল পেজ অ'পেন হোৱাৰ পাছত স্ক্ৰল ডাউন কৰিব। এতিয়া গেট আধাৰ পেজত থকা ডাউনলোড লিংকত ক্লিক কৰিব। ইয়াৰ পাছত আকৌ এনেকৈ মাই আধাৰ হোম পেজ পৰ্টেল অ'পেন হোৱাৰ পাছত স্ক্ৰল ডাউন কৰিব আৰু ইয়াত দেখা পাব যে বহুতো ছাৰ্ভিচ লিংক পেজ অ'পেন হৈ আছে। ইয়াত প্ৰথমে দিয়া আছে ডাউনলোড আধাৰ। আপোনালোকে এই লিংকত গৈ আপোনালোকৰ আধাৰখন ডাউনলোড কৰিব পাৰিব। ইয়াৰ পাছত আছে অৰ্ডাৰ আধাৰ PVC কাৰ্ড। আপোনালোকে এই লিংকত গৈ আপোনালোকৰ আধাৰ কাৰ্ডখন PVC কাৰ্ড অৰ্ডাৰ কৰিব পাৰিব। ইয়াৰ পাছত আছে চেক আধাৰ PVC কাৰ্ড। আপোনালোকে যদি আপোনালোকৰ আধাৰখন PVC কাৰ্ড অৰ্ডাৰ কৰিছে তেতিয়া আপোনালোকে ইয়াত গৈ চেক কৰি থাকিব পাৰিব। ইয়াৰ পাছত আছে চেক এনৰলমেণ্ট এণ্ড আপডেট ষ্টেটাছ। যদি আপোনালোকে নতুনকৈ আধাৰ কাৰ্ড বনাইছে বা আপোনালোকৰ আধাৰখন আপডেট দিছে, আপোনালোকে ইয়াত আপোনালোকৰ ষ্টেটাছ চেক কৰি থাকিব পাৰিব। এতিয়া আহোঁ বলক মেইন টপিকলৈ। যদি আপোনালোকৰ আধাৰখন বা এনৰলমেণ্ট ৰিচিপ্টখন হেৰাইছে বা ভৱিষ্যত যদি হেৰাই যায়, তেতিয়া আপোনালোকে ৰিট্ৰাইভ EID/আধাৰ নম্বৰ এই লিংকত গৈ ক্লিক কৰিব। ইয়াৰ পাছত এনেকৈ পেজ অ'পেন হোৱাৰ পাছত দেখিব যে আধাৰ নম্বৰ আৰু এনৰলমেণ্ট ID। আপোনালোকে ইয়াত যিকোনো এটা ছিলেক্ট কৰিব পাৰে। ইয়াত মই আধাৰ নম্বৰ পাবৰ বাবে ছিলেক্ট কৰিছোঁ। এতিয়া প্ৰথমে ইয়াত আপোনালোকৰ নামটো টাইপ কৰিব। এতিয়া মন কৰিব লগা কথা যে আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো যিটো আধাৰত ৰেজিষ্টাৰ হৈ আছিলে সেই নম্বৰটোহে ইয়াত টাইপ কৰিব লাগিব। যদি আপোনালোকৰ মোবাইল নম্বৰটো নাথাকে, আপোনালোকে আধাৰ বনোৱাৰ সময়ত আপোনালোকে যিটো জিমেইল দিছিলে সেই জিমেইলটো দিও আপোনালোকে আধাৰ নম্বৰটো পাব পাৰিব। ইয়াৰ পাছত আপোনালোকে কেপচা কোড এণ্টাৰ কৰি চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ পাছতে দেখা পাব যে OTP জেনেৰেট ছাকচেছফুলি। এতিয়া এই OTPটো এণ্টাৰ কৰিব আৰু ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছতে এনেকৈ দেখা পাব যে ইয়ৰ আধাৰ নাম্বাৰ ইজ চেণ্ড টু ইয়ৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। আধাৰ নম্বৰটো আপোনালোকৰ ৰেজিষ্টাৰ হৈ থকা মোবাইল নম্বৰত চেণ্ড কৰা হৈছে। এতিয়া আপোনালোকে আধাৰ নম্বৰটো ডাউনলোড কৰিবৰ কাৰণে হোম পেজ অপশ্যনত ক্লিক কৰিব। ইয়াৰ পাছত স্ক্ৰল ডাউন কৰিব। এতিয়া ডাউনলোড আধাৰ লিংকত ক্লিক কৰক। এনেকৈ ইণ্টাৰফেচ অ'পেন হোৱাৰ পাছত আধাৰ নম্বৰটো এণ্টাৰ কৰক। ইয়াৰ পাছত কেপচা কোডটো এণ্টাৰ কৰি চেণ্ড OTPত ক্লিক কৰক। চেণ্ড OTPত ক্লিক কৰাৰ পাছত ৰেজিষ্টাৰ হৈ থকা মোবাইল নম্বৰত OTP যাব আৰু সেই OTPটো এণ্টাৰ কৰি ইয়াৰ পাছত ভেৰিফাই এণ্ড ডাউনলোড অপশ্যনত ক্লিক কৰক। অলপ সময় ৰ'ব। আধাৰ কাৰ্ডখন ডাউনলোড হোৱাৰ পাছত এনেকৈ ছেভ কৰিবলৈ ফাইল অ'পেন হৈ আহিব। আপোনালোকে জানিব যে এনেকৈ ফাইল অ'পেন হোৱাৰ পাছত আপোনালোকৰ আধাৰ কাৰ্ডখন ছাকচেছফুলি ডাউনলোড হৈছে। আপোনালোকে আপোনালোকৰ ইচ্ছামতে আপোনালোকে যিকোনো ফাইলত আপোনালোকৰ আধাৰ কাৰ্ডখন ছেভ কৰি লওক। এতিয়া আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰি থোৱা ফাইলত গৈ আপোনালোকে ফাইলটো অ'পেন কৰিব। ফাইলটো অ'পেন কৰাৰ পাছতে এনেকৈ পাছৱৰ্ড এণ্টাৰ কৰিবলৈ অপশ্যন আহিব। ইয়াত পাছৱৰ্ডটো আপোনালোকৰ নামৰ
ফাৰ্ষ্ট 4 কেপিটেল লেটাৰ আৰু আপোনালোকৰ জন্মৰ ইয়াৰটো এণ্টাৰ কৰি অ'কে বটমত ক্লিক কৰি দিব। দেখা পাব যে আধাৰ কাৰ্ডখন খোল খাইছে। আপোনালোকে এনেকৈ আধাৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। এইটোৱে আছিলে আধাৰ আৰু এনৰলমেণ্ট ৰিচিপ্টখন হেৰালে ডাউনলোড কৰাৰ ফুল প্ৰচেছ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।